নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ডায়েৰী অনুষ্ঠানটিলৈ মই মীনাক্ষী আজিও আপোনালোকৰ লগত কিছু নতুন কথা পাতিম লিখি যাম আমাৰ ডায়েৰীৰ পাতত অসমীয়া জাতিৰ আছে এক নিজস্ব ইতিহাস অসমীয়া জাতিৰ পূৰ্বপুৰুষসকল কিমান চহকী আছিল তাক নতুনকৈ কোৱাৰ বা প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো ইতিহাসে বহন কৰি আহিছে তাৰ স্বাক্ষৰ স্পষ্ট হৈ পৰে উজনি নামনিৰ ইতিহাস অথবা ইতিহাস সম্বলিত সমলসমূহ উনুকিয়াই চালে অসমৰ চুকে কোণে আজিও সজীৱ হৈ আছে পূৰ্বপুৰুষসকলৰ অনেক স্মৃতিচিহ্ন আৰিমত্ত ৰজা কোচ ৰজাৰ কালৰ কথাই কওঁ অথবা 600 বছৰীয়া আহোমৰ শাসন কালৰ কথাই কওঁ পূৰ্বপুৰুষসকলে কাললৈ এৰি থৈ গৈছে অনেক সমল এইবোৰ কেৱল মাত্ৰ সমল নহয় আমাৰ অমূল্য সম্পদ যাক লৈ আমি গৌৰৱ ৰংঘৰ কাৰেংঘৰ নামডাঙৰ শিলৰ সাঁকো জয়দৌল শিৱদৌল ৰুদ্ৰদৌল গৌৰীদৌল জয়সাগৰ পুখুৰী গৌৰীসাগৰ পুখুৰী ৰুদ্ৰসাগৰ পুখুৰী আদিয়েও সাক্ষী হৈ আছে আহোমৰ গৌৰৱ গাথাৰ সোণাৰীৰ চৰাইদেউ মৈদাম হৰাগুৰি চাপৰিৰ আজানপীৰ দৰগাহ গোলাঘাটৰ খাৰ ঘৰে আজিও আমাক কৰি তোলে গৌৰৱান্বিত শিৱসাগৰ পুখুৰীৰ পাৰত টাই সংগ্ৰহালয়ে সোঁৱৰাই যায় আমাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ কথা দিচাংমুখৰ অপৰূপ সৌন্দৰ্যই কৰি তোলে উন্মনা তেজপুৰৰ দ পৰ্বতীয় মন্দিৰৰ দুৱাৰৰ ভগ্নাৱশেষ অসমৰ ভাস্কৰ্যকলাৰ শ্ৰেষ্ঠ আৰু প্ৰাচীন নিদৰ্শন প্ৰেমৰ মিঠা স্মৃতিৰে আজিও সজীৱ তেজপুৰৰ অগ্নিগড় এক ৰহস্য এক সাঁথৰ এক বিস্ময় হৈ আজিও জিলিকি আছে মদন কামদেৱ মন্দিৰ সূৰ্য পাহাৰ দেও পৰ্বত আজিও সকলোৰে আকৰ্ষণৰ কাৰণ এইদৰে অলেখ স্মৃতিচিহ্নই জাতিটোক কৰি ৰাখিছে চহকী জাতিৰ ইতিহাস জাতিৰ গৌৰৱ এই কোটিকলীয়া স্মৃতিচিহ্নসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দায়িত্ব চৰকাৰখনে মূৰ পাতি লৈ জীয়াই ৰাখিছে আমাৰ গৌৰৱ আৰু ইতিহাস এই গৌৰৱোজ্জ্বল স্মৃতিচিহ্নবোৰে জাতিৰ প্ৰেৰণাৰ সমল শক্তি যি শক্তিক জীয়াই ৰাখিছে আমাৰ চৰকাৰখনে বাৰে বাৰে কৰি তুলিছে আমাক গৌৰৱান্বিত আকৌ এবাৰ এগৰাকী অসমীয়া জীয়ৰী হৈ গৌৰৱেৰে লিখি ৰাখিলোঁ এই মন ভাল লগা কথাবোৰ আমাৰ ডায়েৰীৰ পাতত চাই থাকিব আমাৰ অনুষ্ঠান